ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে চাগে। আজি ভাবিলোঁ মই মাছৰ কণী পাতত দিম বুলি। এয়া ঘৰতে এজোপা আদা গছ আছিলে, মই ইয়াৰ পৰা 3টামান আদা পাত ছিঙি আনিলোঁ। চাওকচোন আমাৰ মাছৰ কণী পাতত দিয়া ইমান ধুনীয়া হৈছে, দেখিছেনে? এয়া খাবলৈও খুবেই সোৱাদ লগা আছিল, টেষ্টি আছিল। আপোনালোকে খাইছেনে? যদি নাই খোৱা এবাৰ কিন্তু খাই চাবই কিন্তু দেই। আহকচোন চাওঁ ভিডিঅ'টো। মই এয়া 2খন কলপাত বাৰীৰ পৰা কাটি আনিলোঁ। কলপাত 2খন এতিয়া মই ধুনীয়াকৈ ধুই ল'লোঁ আৰু এতিয়া মই গেছতে অকণমান কলপাত 2খন সেকি ল'ম, যাতে মোৰ মাছৰ কণীখিনি ধুনীয়াকৈ বান্ধিব পাৰোঁ। সেকি ল'লে ভাল হয়, নহ'লে পাতখন ফাটি যাবও পাৰে। সেইকাৰণে মই ধুনীয়াকৈ 2খন কলপাত এয়া সেকি লৈছোঁ। আপোনালোকেও সেকি ল'ব। আৰু এতিয়া মই মাছৰ কণীখিনি এই পাতখনত দি দিম ধুনীয়াকৈ। ইয়াত অকণমান নিমখ হালধি দি ধুনীয়াকৈ এইখিনি মই সানি ল'ম, যাতে ধুনীয়াকৈ মিলি যায় এইখিনি। আৰু ইয়াতে মই অকণ আদা নহৰু থেতেলিয়াই থৈছিলোঁ, এইখিনি দি দিম। আপোনালোকৰ থেতেলিয়াই পেলাই দি দিব। আৰু এতিয়া ইয়াতে সৰহকৈ অলপমান পিঁয়াজ দি দিম। দেখিছেনে? পিঁয়াজ দি দিলোঁ আৰু আদা পাতকেইটা যে আনিছিলোঁ সেইকেইটা মই ইয়াতে কাটি পেলাই দি দিছোঁ। আৰু অলপমান ভোট জলকীয়া কাটি দি দিছোঁ অকণমান। আৰু ইয়াতে অকণমান মিঠাতেল দি দিম। এতিয়া মই এইখিনি ধুনীয়াকৈ বান্ধি ল'ম। আৰু বান্ধি পিনে মোৰ কেৰাহী গৰম হৈ আছে, ইয়াতে দি দিম। দি ধুনীয়াকৈ ঢাকনা মাৰি দিম। মাজে মাজে এইটো মই অকণমান লুটিয়াই দিম। আৰু আজি আমাৰ মাছৰ পাতত দিয়া হৈ গ'ল ৰেডি। আহকচোন খুলি চাওঁ কেনেকুৱা হৈছে। দেখিছেনে? ইমান ধুনীয়া হৈছে, ইমান ধুনীয়াকৈ গোটেইখিনিয়ে সিজি গৈছে। চাওকচোন এই গোন্ধটো যে ইমান ধুনীয়া হৈছে নহয়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু এবাৰ কিন্তু আপোনালোকে ট্ৰাই কৰি চাব, খাই পেলাই আৰু কমেণ্ট কৰি জনাবচোন কেনে পালে। এয়া আজিলৈ মই আহোঁ, আকৌ লগ পাম আন এটা ভিডিঅ' লৈ। বাই বাই।